নমস্কাৰ। কবিতাৰ শিৰোনাম মই এজন সাংবাদিক। সত্যৰ চাবিকাঠিৰে তলা খুলিব বিচৰা মই এজন সাংবাদিক। সততা মোৰ শক্তি, কষ্ট মোৰ গৌৰৱ। নিশা ভূতত সাধু শুনি ভয় খোৱা মোৰ বুকুখনত আজি অকণো ভয় নোহোৱা হ'ল। বতাহ বৰষুণেও মোক দুৰ্বল কৰিব নোৱাৰে, কাৰণ মোৰ যে আছে লাখ লাখ ৰাইজৰ দায়িত্ব। ৰাইজৰ সুখতেই সুখী হওঁ, দেশ বিদেশৰ বাৰ্তা কঢ়িয়াই ৰাইজক বিলাই দিওঁ উচিত বাৰ্তা। কিন্তু কেতিয়াবা বৰ দুখ পাওঁ যেতিয়া নিজৰ পিতাই দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰ দিওঁ। কিন্তু বুকু উজাৰি কান্দিব নোৱাৰোঁ, কাৰণ মই এজন সংবাদকৰ্মী। দিনে নিশাই কষ্ট কৰোঁ ৰাইজৰ বাবে। অকণো সময় নিমিলে নিজৰ কথা ভাবিবলৈ। পেটৰ ভোক পেটতেই মৰে, তাৰ পিছতো জানো শান্তিত থাকিব পাৰি? সত্যক অসত্য কৰা, অসত্যক সত্য কৰা কিছুমানৰ বাবে নিজক আৰু ৰাইজক হেৰুৱাৰ ভয়ে শুবলৈ নিদিয়ে। নোৱাৰোঁ কৰিব পবিত্ৰ বৃত্তিক বোকা মই। নোৱাৰোঁ কিছুমানৰ দৰে সাংবাদিকৰ নাম লৈ বেপাৰী গুণ্ডা হৈ কলা ধনে ঘৰ সাজিবলৈ, কাৰণ মই যে সততা নৈতিকতাৰে বান্ধ খাই থকা এজন সাংবাদিক। এই বৃত্তিয়েই মোৰ সাহস, সততাৰে জীৱন বাটত আগুৱাই যোৱাৰ মোৰ লক্ষ্য। নোৱাৰোঁ মই বৰ নেতাৰ ছত্ৰছায়াত উঠা বহা কৰিবলৈ। দুৰ্নীতিৰ পৰা যে মই বহু দূৰত। মোক নালাগে সুধিবলৈ মোৰ দেশ কেনে, মোক লাগে মাথো মুক্ত মনে ৰাইজক সত্য বাৰ্তা বিলাবলৈ, কাৰণ মই সত্যৰ চাবিকাঠিৰে তলা খুলিব বিচৰা এজন সৎ সাংবাদিক। ধন্যবাদ।